ৰাতিপুৱা শুই উঠা হৈ গ'ল আৰু এতিয়া চাহ খাবৰ কাৰণে আমি দোকানলৈ যাম আৰু লগতে গা ধুবৰ কাৰণে চাবনে পিছালি আৰাধনা আৰু মই যাম। আৰাধনা হাই বুলি দি দিয়া। আমি এতিয়া ক'লৈ যাম এতিয়া আমি য়েছ আমি এতিয়া দোকানলৈ যাম। দোকানত এই দোকান আহি পাই গ'লোঁ। সেইয়া দোকান ভিতৰত আচ্ছা কেনেকৈ কি বুলি কয় আমাৰ গাঁৱলীয়া দোকান নহয় জানো এনেকৈ বান্ধি ৰাখে আৰু মানুহ মাথাটো এটা উলিয়াই যাব নোৱাৰে মাথাটো সোমাই যাব নোৱাৰে তেনেকৈ বনাই ৰাখিছে। এই কি বুলি কয় বিস্কুট এপাকেট দিয়কচোন। মেৰিগ'ল্ড বিস্কুট এপাকেট মেৰিগ'ল্ড। তুমি কি খাবা? আজি আমাৰ ঘৰলৈ বন্ধু আহিব আৰু বন্ধু বুলি ক'লে বহুত মনটো ভাল লাগে যিহেতু বন্ধু আমাৰ ঘৰলৈ আহিছে আৰু বন্ধুজনো কোনটো আপোনালোকৰো চাবলৈ মন যায়। আপোনালোকক মই দেখাম। সেইজন মোৰ খাস বন্ধু। তুমি হাই এটা দি দিয়া। বন্ধুৱে টুপি চুপি লগাই একদম মোবাইল টিভি ফ্ৰী ফায়াৰত পৰা ব্যস্ত হৈ আছে। বন্ধু কিন্তু গেমত খুব পাকৈত দেই। এখেতৰ ৰেমো বহুত হৈ গৈ আছে আৰু বন্ধু কি কাৰণে আহিছে আপোনালোকক মই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহিছিলে এই আমি এতিয়া ৰাজমিলত সোমাই আছোঁ। ইয়াত তুঁহগুৰি নিবলৈ আহিলে। তুঁহগুৰি গাহৰি আছে বন্ধুত গাহৰি আছে আৰু সেই তাৰ কাৰণে আহিলে আৰু এই বন্ধুক চাইকেলত বান্ধি দিলোঁ আৰু এক বেগ তুঁহগুৰি তাত বন্ধুৱে লৈ যাব আৰু বিনা হেলমেটত গ'লে নহ'ব কাৰণ ৰুল এণ্ড ৰেগুলেশ্যন মানি যোৱাটো ভাল। সেইকাৰণে হেলমেটটো পিন্ধি লওঁ। আৰু মোৰ লগত বৌ যাব আপোনালোকক দেখাম। বৌ এতিয়া উঠিছে। বৌ হাই এটা দি দিয়ক। আমি এতিয়া ধেমাজিলৈ যাম দেই। ধেমাজিলৈ গৈ থকাৰ অৱস্থাত ৰাস্তাত আমাক বৰষুণে বাধা দিলে আৰু ৰাস্তাৰ কাষতে বাইকখন ষ্টেণ্ড কৰি দোকানৰ বাৰাণ্ডাৰ মুখত থিয় হৈ অলপমান ভিডিঅ' বনালোঁ। ময়ো ভিজিলোঁ ভিজা ঠাণ্ডাও লাগিছে। আমি যিটো কামত আহিছিলোঁ যাবতো লাগিবই। ধেমাজি জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত বৌ আৰু মই আহি পালোঁ আৰু বৌ ভিতৰলৈ গৈছে। মই বাহিৰতে ৰৈ আছোঁ। এই ভিডিঅ'টো বা এই ফটোটো ধেমাজি জিলাৰ কোৰ্ট ফিল্ড হয় আৰু বৌ ভিতৰলৈ গ'ল দৰখাস্ত এখন লিখিবৰ কাৰণে আৰু মই বাহিৰতে বহি মই ভিডিঅ' কৰি আছোঁ আৰু বাহিৰৰ চৌপাশবিলাক চাই মোৰ খুব ভাল লাগিছে। সুন্দৰ পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখিছে আৰু মই সেইখিনিকে চাই বাহিৰত বহি আছোঁ। এতিয়া মই আহি ধেমাজি আহি পাইছোঁ। এতিয়া পৰঠা খাব লাগিব। কাম চব চাকচেছ হৈ গ'ল। থেংক ইউ। পৰঠা এতিয়া মই খাম দেই। ভোক লাগিছে তামাম। খালে হ'ব। সেয়া বহু বহি আছে এতিয়া বহু খাব পঢ়া খাব। মই অলৰেডি খাই আছোঁ। বহু খোৱাই নাযায় দিলোঁ এতিয়া পেটটো ভৰিলে। টেবুল সজাই ৰাখিছে দেই। আৰু এখন টেবুল কা এইখন এই মই ঘৰলৈ পাইছোঁ। আজি গোটেই দিনটো ৰাতিপুৱাৰ পৰা এই সময়লৈকে মই আজি কামতেই ব্যস্ত হ'লোঁ আৰু এতিয়া পুনে ঘৰত আহি পালোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'লৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।